গুড মৰ্ণিং অল অফ ইউ। আজি মোৰ বাবে এক বিশেষ দিন, যিহেতু আজি গৈ আছোঁ SRX 510 আৰু SRX 510ৰ লগত ahuja250dp মানে বজাম। তাকে আজি ল'ব গৈ আছোঁ, যিহেতু আজি দুদিন আগত প্ৰগ্ৰেম এটা পাইছিলোঁ, মানে প্ৰগ্ৰেমটো পাইছিলোঁ কি হ'ল বক্সটো 220 বক্স আছিলে। সেইটো বক্সটো আজি দুদিনৰ আগত হেৰি হৈছিলে, মানে প্ৰগ্ৰেমত নি ডাইৰেক্ট কাৰেণ্টত AC কাৰেণ্টত লগাই উঠাই দিছিলে, বনাব দিয়া হৈছিল। মানে কালি অনা নহ'লে আজি সেইটো আনিম আৰু লগতে 510 মানে 400 watt আৰু 250dp গৈ আছোঁ আনিবলৈ। আৰু প্ৰাইচ কেনেকৈ কি হ'ব আপোনালোকক দেখাওঁ। মই মানে ল'ব আহিলোঁ বক্সটো, এয়া দোকানত আছোঁ, মানে লোৱা হৈ গৈছে আৰু 510 মানে সেইটো মানে এইটো ahuja XT মাইক ইউনিটটো লৈছোঁ, এইফালে বক্সটো লৈছোঁ আৰু মেচিনটো এইফালে ওলাই আছে। যিহেতু কাম কৰি থাকোঁতে ৰাতি 7টাই বাজিলে, 7টা বজাত আহি কিনে দোকানত সোমাইছোঁ আৰু দোকানত সোমাই কিনে গ'লোঁ মই আৰু এয়া ৰাতি 10টামান বজাত আহি কিনে পাইছোঁ আৰু বক্সিং কৰিছোঁ। যিহেতু মা ধূপ চুপ জ্বলাই পিনে পানী ছটিয়াই এয়া বক্সটো আৰু তো গাইজ ৰাতি 10টা বাজিলে আৰু যিহেতু কাইলৈ ফাইনেল পৰীক্ষাও আছে, চ' আজি চাউণ্ড টেষ্টিং নকৰোঁ, ৰাতিও হ'ল আৰু বেলেগ দিনাখন আপোনালোকক 120 মেচিন আৰু 250 মেচিন আৰু 220 বক্স আৰু 510 বক্স আপোনালোকক চাউণ্ড টেষ্টিং আপোনালোকে শুনিব। তো গাইজ আৰু এটা প্ৰশ্ন আছে, 250 মেচিনত 510 বক্সটো এটা ছিংগল বক্স ভালকৈ চলে নে নচলে আপোনালোকে কমেণ্ট কৰি জনাব, যদিহে ভালকৈ জানে আপোনালোকে। মানে হ'লেও মানে মই ইমান আগত চলাই পোৱা নাই, প্ৰথম লৈছোঁ যে, সেইকাৰণে আপোনালোকক প্ৰশ্নটো সুধিম, আপোনালোকে কমেণ্ট কৰি জনাব যোনে জানে। এইফালে এয়া ধুনীয়াকৈ মোৰ চেকআপটো লাগি আছে, এয়া কলিয়াই আছে লগত, সেইটো কলিয়াইছোঁ আনন্দত। বাকী ইয়াৰ গাঁৱত মানে কি এইফালে হৰণ চলি আছে, এইফালে এটা চলি আছে আকৌ বিকাশ চলে, মাইনা দেখা পাইছে ধুনীয়াকৈ চবে একেবাৰে এয়া নিয়ম অনুসৰি ধুনীয়াকৈ ধামাকা চলি আছে। অকল লাগে ধুনীয়াকৈ এয়া বহি আছে, সেইটো ভকত এইখন নদী পাৰত মানে ধুনীয়াকৈ আলি পতা হৈছে। এইখন নিয়ম অনুসৰি মানে এইটো ওপৰলৈ চাকি লিখিয়াকৈ মানে দিয়া হৈছে আৰু ধুনীয়াকৈ। তাৰপিছত এয়া চবেই মানে ঢোল চোল বজাই পিনে নাচিছে মানে বিহু। তো গাইজ ভিডিঅ'টো ইমানে মানে দিব পৰা নাছিলোঁ ভিডিঅ'টো, আজি তো টাইম পালোঁ দি দিলোঁ, যিহেতু মই কাম কৰিও থাকোঁ, সেইকাৰণে আজি টাইম পালোঁ দি দিলোঁ।